নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। কালি আমি মানসৰ তাতে ৰিজৰ্টত থাকিছোঁ আৰু ৰাতিপুৱা চাহ তাহ খাই মেলি এতিয়া ভূটানৰ কাৰণে ওলাই আহিছোঁ। লগতে আছে লগৰবোৰ আৰু এখন গাড়ী আহিছে পিছফালে। আমি এতিয়া জাষ্ট আমাৰ আছামৰ SSB চেকিং পোষ্টটো পাৰ হৈ আহিছোঁ। এতিয়া ভূটান গেটটো পামেই আৰু এতিয়া আমি আহি ভূটান বৰ্ডাৰ পাম আৰু এতিয়া বাকী ৰাস্তাবোৰ চাওক কি মজা। ইণ্ডো ভূটান বৰ্ডাৰ চেকপোষ্ট। এতিয়া মোৰো ভোটাৰ কাৰ্ডটো দিছোঁ আৰু চবৰে ভোটাৰ কাৰ্ড কালেকশ্যন কৰি পিনে তাত ইয়াত এণ্ট্ৰি কৰিব লাগিব। চলো ভূটান চলতে হে। তো ইয়াতে আমাৰ এণ্ট্ৰি হৈ গ'ল। এতিয়া আমি টোটেল আছোঁ 6জন। এণ্ট্ৰি হোৱাৰ পিছত এতিয়া আমি ভিতৰলৈকে যাব পাৰিম। এইটো গেটটো। এতিয়া আমি যাব লাগিব ভূটান। এণ্ট্ৰিৰ পৰা ওলাই আহিছিলোঁ, ইয়াত আকৌ চেকিং কৰি আছে গাড়ী, আকৌ কাৰ্ড পাছ সেইবোৰ চব চেকিং কৰিব। তাৰপিছতে ইয়াৰ পৰা যাব দিব, চব ক্লিয়াৰ থাকিলে যাব দিব। তো আমি কালি আপোনালোকক দেখালোঁ মানস নেশ্যনেল পাৰ্ক, এতিয়া দেখাম ৰয়েল মানস নেশ্যনেল পাৰ্ক, হয় নাই? তো এয়াই হৈছে ভূটানৰ দোকান পোহাৰ। ইয়াতে ঘৰবোৰ কি মানে এটা মানে এক্সট্ৰাকৈ কিবা এটা বনাইছে না। এতিয়া তেলটো ভৰাব লাগিব না। ভূটানত আমি এতিয়া নামিছোঁ। ইয়াত এইটো জেগাটো কি জেগা বা, ইয়াত ভিউ পইণ্ট কিছু থাকিব পাৰে, সেইটো কাৰণে আমাৰ মালিকে ৰখাই দিছে ইয়াত। এতিয়া ক'ত নিয়া? তো আমি ইয়াতে আহি গাড়ীখন ইয়াতে থ'ব লগা হ'ল আৰু ইয়াৰ পৰা মানে ইটো চাইডে যাব নিদিয়ে বুলি কৈছে। এতিয়া বৰ বেছিও সোমাব নাপালোঁৱে ভূটান। ইয়াতে যি পাম সেইটো চাব লাগিব আৰু এতিয়া ভিতৰতো যাব নিদিয়ে। ইয়াততো নামিব পাৰি, ধুনীয়া দেখোন জেগাটো। চব তো আমি এতিয়া সেইটো চাইডেতো যাব নিদিলেই ভিতৰ ফালে। এতিয়া আকৌ বেক হৈ পিনে আৰু বেলেগ এটা ৰাস্তাত চুইমিং পুলৰ তাত যাওঁ। তাত কি হয় চাওঁ, সাঁতুৰিব পাৰোঁ নে নোৱাৰোঁ, কি হয় ভূটানৰ পানীত গা ধুব পাওঁ নে নাপাওঁ। সেইটোৱেই যাই চাওঁ, গা ধুব দিব না, যাই চাওঁ যদি দিয়ে। চুইমিং পুল যেতিয়াতো দিবই গা ধুব। চুইমিং পুল ফাইনেলি আমি আহি গ'লোঁ এতিয়া চুইমিং পুলৰ ইয়াত। আৰু ইয়াতে অলপ সাঁতুৰি আছোঁ। মইতো সাঁতুৰিব নাজানো, সেইটো কাৰণে লাইফ জেকেট পিন্ধি লৈছোঁ।
Mazin. Mazin. So last আমাৰ এতিয়া ইণ্ডিয়াত সোমাম আৰু আমি মানে ভাৰতত সোমাম বিদেশত আমাৰ প্ৰথম ভ্ৰমণ শেষ ভূটান গেট লাষ্ট গেট এতিয়া ইণ্ডিয়া আমি সোমাম তাৰপিছত আমাৰ ভূটান ব্লগ সমাপ্ত হ'ব ইয়াৰ পৰা ভূটানৰ পৰা যাওঁতেও লাষ্ট চেকিং এটা থাকে এই চেকিঙৰ কাৰণে এতিয়া ৰখিবলগীয়া হ'ল ফাইনেলি আমাৰ ভূটান বৰ্ডাৰ ক্ৰছ কৰি আমি ভাৰতত সোমাইছোঁ ৱেলকাম টু ইণ্ডিয়া বাহ বিদেশ গৈছিলোঁ আমি মানিব লাগিব দেই ফাৰ্ষ্ট টাইম বিদেশ ভ্ৰমণ লাষ্ট চেকিংটো হৈছে ইয়াতে ইয়াৰ পিছত নাজিম নামি অলপ চেকিংটো দিলে হেল্প কৰি দে চ' আমাৰ ভূটান ক্ৰছ কৰি এতিয়া ইণ্ডিয়াত সোমাই গ'লোঁ বাকী এতিয়া আমি চিধা গুৱাহাটীলৈ যাম ৱেলকাম টু ইণ্ডিয়া পাঠশালা বৰপেটা ৰোড ইফালে বৰপেটা চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল ধন্যবাদ জয় অসম